এটা খুব গুৰুত্বপূৰ্ণ কথা আচলতে এই গোটেই জাৰ্নিটো যাত্ৰাটো যদিও আজি ধৰক ৰিজাল্ট দিওঁতে আমি কেইজনমান সিলেক্টেড কেণ্ডিডেটৰ হেপিনেছখিনি দেখিছোঁ ফূৰ্তিখিনি দেখিছোঁ ইয়াৰ অন্তৰালত কিন্তু বহুত বেছি দুখ আৰু ষ্ট্ৰাগল সোমাই থাকে যে কিন্তু এনেকুৱা হৈছিল যে সেই যিটো মুহূৰ্তত ধৰক আমি একদম খুব উৎকণ্ঠাৰে ৰিজাল্টটো চাই থাকোঁ PDF টো চাই থাকোঁ নিজৰ ৰোল নম্বৰটো যেতিয়া নেদেখোঁ মানে এণ্ড অফ দ্য ৱৰ্ল্ড নিচিনা লাগি যায় আপোনাক যদি সোধো যে আপোনাৰ উইকনেছটো কি হয় আৰু আপোনাৰ ষ্ট্ৰেংথটো কি আপোনাৰ শক্তিটো কি হয় তেওঁলোকে এটা কথাই কৈছিল যদি মেইনছ লিখাটো ভাল হৈছে তেন্তে তোমাৰ সিলেকশ্যনটো কনফাৰ্ম পঢ়ি থাকোঁতে ভাবিছিলোঁ হয় কলেজৰ ইলেকশ্যন থাকে ইউনিয়ন থাকে ইলেকশ্যনত উঠি চাওঁ নেকি বুলি কিন্তু কলেজত পঢ়ি থাকোঁতে মোক দুই একে কৈছিলোঁ আনকি আমাৰ তেতিয়া মই জুলজি ডিপাৰ্টমেণ্টৰ হেডেও কৈছিল সেউজ তুমি উঠিব পাৰাচোন ইলেকশ্যনত চিনি পাই তোমাক সকলোৱে ভোট দিবই তোমাক এতিয়া নতুন প্ৰজন্মৰ মাজত যে ড্ৰাগছৰ যিটো উৎপাত হয় ড্ৰাগছৰ যিটো প্ৰকোপ বাঢ়িছে সেই ক্ষেত্ৰত সজাগ হ'ব মই খুব সৌভাগ্যশালী যে একদম আৰম্ভণি স্কুলৰ পৰা আৰম্ভণি কৰাৰ পৰা কলেজেই হওক বা বিশ্ববিদ্যালয় হওক শিক্ষকসকলে খুব বেছি মৰম কৰিছিল তেওঁলোকৰ আশীৰ্বাদ হয়তো সদায় লগত আছিল কাৰণে কিবা এটা আজি তেওঁলোকৰ কাৰণে অকণমান কিবা এটা হয়তো কৰিব পাৰিলোঁ নমস্কাৰ মই বিশ্বজ্যোতি বৰুৱাই আপোনালোক সকলোকে শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোক ভালে আছে ভালে থাকক শব্দবৃক্ষৰ আজিৰ এই খণ্ডটিলৈ আমি এজন বিশেষ ব্যক্তিক আমন্ত্ৰণ কৰি আনিছোঁ তেখেত তিনিচুকীয়াৰ সুযোগ্য সন্তান যি সদ্য ঘোষিত APSC পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ 33 নম্বৰ ৰেংক পাবলৈ সক্ষম হৈছে তেখেত আমাৰ সকলোৱে মৰমৰ সকলোৱে শ্ৰদ্ধাৰ সেউজ দহোটীয়া ডাঙৰীয়া তেখেতৰ আমি জীৱন পৰিক্ৰমাৰ বিষয়ে আমি আজি কথা পাতিম তেখেতে কেনেদৰে নিজক প্ৰস্তুত কৰিছিল APSC এক্সামৰ কাৰণে তেখেতৰ জীৱনৰ ঘাত প্ৰতিঘাত তেখেতৰ যি সংগ্ৰাম এই সকলোবিলাক সাঙুৰি আমাৰ এই ভিডিঅ'টো কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ শব্দবৃক্ষক মৰম কৰি থাকিব নমস্কাৰ নমস্কাৰ আপোনাক আমাৰ শব্দবৃক্ষলৈ স্বাগতম জনাইছোঁ ধন্যবাদ অশেষ ধন্যবাদ প্ৰথমতে আপোনাক আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ আপুনি তিনিচুকীয়া জিলাৰ পৰা গৈ অসমৰ এটা খুব আগশাৰীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছে APSC আৰু খুব মানে গৌৰৱ কঢ়িয়াই আনিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টলৈ লগতে ইংৰাজী নতুন বৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু আমাৰ অসমীয়া মাঘ বিহুৰ ওলগ জনাইছোঁ অশেষ ধন্যবাদ মোক আপোনালোকৰ এই সুন্দৰ অনুষ্ঠানটোত নিমন্ত্ৰণ কৰাৰ বাবে প্ৰথমতে আপোনাকো ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ আৰু লগতে আহি থকা মাঘ বিহুৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ধন্যবাদ বাকী ভালে আছে বাকী ভালে আছোঁ অকণমান স্বাস্থ্যটো এইকেইদিন ধূলিৰ বতৰ অকণমান কাহৰ প্ৰব্লেম এটা হৈ আছে বাকী স্বাস্থ্য ভালেই আৰু খবৰ আৰু এতিয়া খুব আচলতে এটা পেৰাডাইম শ্বিফ্ট এটা হৈ আছে লাইফত গতিকে চাওঁ কি হয় আগলৈ খুব ভাল লাগিছে আমাৰ খুব ভাল লাগিছে ৰিজাল্ট দিয়া দিনা বাকী আপোনাৰ পাৰ্চনেল লাইফ আৰু আপোনাৰ যি APSC যি এক্সামৰ আপোনাৰ যি প্ৰিপেৰেশ্যন আছিলে সেইবিলাকৰ ওপৰত আমি কথা পাতিম আৰু আমাৰ কথাবিলাক এনেকুৱা ধৰণৰ হ'ব যিবিলাক কথাই আমাৰ নতুন প্ৰজন্মক উৎসাহ প্ৰদান কৰিব অনুপ্ৰাণিত কৰিব সেই তেনেকুৱা কথাবিলাক আমি পাতিম প্ৰথম বছৰ আপোনাৰ সেই বিদ্যালয় তাৰপিছত মহাবিদ্যালয় তাৰপিছত আপোনাৰ বিশ্ববিদ্যালয় পৰ্যায়লৈকে যিটো আপোনাৰ যাত্ৰা সেই যাত্ৰাটোৰ অকণমান আমাক কৈ গ'লে ভাল হ'ব আৰু ঠিক আছে মই মোৰ স্কুলীয়া শিক্ষা কৰিছিলোঁ সমাৰজ্যোতি বিদ্যালয়ৰ পৰা তিনিচুকীয়াৰ এখন অসমীয়া মাধ্যমৰ খুব আগশাৰীৰ বিদ্যালয় মই 1998 চনত তাতে নাৰ্চাৰীত এনৰলমেণ্ট কৰিছিলোঁ এডমিশ্যন লৈছিলোঁ তাৰপিছত 2010 চনত তাৰ পৰা মেট্ৰিক পাছ কৰিলোঁ তাৰপিছত মই তিনিচুকীয়া মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ নামভৰ্তি কৰিলোঁ তিনিচুকীয়া মহাবিদ্যালয়ত হায়াৰ ছেকেণ্ডেৰী পঢ়িলোঁ তাৰপিছত ডিগ্ৰী মোৰ জুলজিত আছিল প্ৰাণী বিজ্ঞান বিভাগত আৰু তাৰপিছত মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগ মানে ডিপাৰ্টমেণ্ট অফ লাইফ ছায়েন্সেছত মই মোৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিলোঁ আৰু তাৰপিছতে মই বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ত PhD কৰি আছোঁ প্ৰায় PhD গৱেষণা চলি আছে আৰু তাৰ সমান্তৰালভাৱে মই ICMR বুলি কয় ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ তাতো এটা মই কাম কৰি আছোঁ বিজ্ঞানী ৰূপে ভাল লাগিলে আপোনাৰ যিটো বিদ্যালয় বা আপোনাৰ মেট্ৰিকৰ ৰিজাল্ট আপুনি ভবা ধৰণে হৈছিলে মেট্ৰিকৰ ৰিজাল্ট মই এজন এভাৰেজ ষ্টুডেণ্ট আছিলোঁ মোৰ ধৰক যিটো এক্সপেক্ট কৰিছিলোঁ তাতকৈ অকণমান আৰু কমেই হৈছিলে কিন্তু মই ভাবোঁ যে মেট্ৰিকৰ ৰিজাল্টটো মোৰ কাৰণে এটা মানে টাৰ্ণিং পইণ্ট কাৰণ সেইটো সময়ত ধৰক আশানুৰূপ মই ফলাফল নাপালোঁ আৰু তাৰপিছতেই মোৰ এই দীঘলীয়া যাত্ৰা এটা আৰম্ভ হ'ল আৰু এই যাত্ৰাটো মই আচলতে ইমান দিন পঢ়ি আচলতে মানুহে কোনে কোনে ভাল পায় মই নাজানো বিশেষকৈ কিন্তু ফৰ্মেল এডুকেশ্যন পঢ়ি অকণমান কষ্টও পায় বহুতে ময়ো বাৰু অকণমান বাহিৰা কিতাপ পঢ়ি ভাল পাওঁ কিন্তু যিটো আনুষ্ঠানিক শিক্ষা অকণমান পঢ়িবলৈ অলপ
কষ্ট পাইছিলো আৰু কিন্তু তাৰপিছত দেখিলো এতিয়া পঢ়া শুনা কৰিয়ে থাকিব লগা হৈছে পঢ়া শুনা শেষ হোৱাই নাই আচলতে মই সেইটোৱে ক'ব বিচাৰিম যে পঢ়ি শুনি শেষ নহয় কেতিয়াও বহুতে কয় যে মেট্ৰিক পাছ কৰিম তাৰপিছত আৰু চাইড বৰ্ড এখনো নপঢ়ো সেইটো আচলতে অলপ ভুল বা পঢ়াৰ লগত আচলতে জড়িত হৈ থকাটো খুব দৰকাৰী কিয় শেষত পিছৰ বয়সত অকণমান ৰিয়েলাইজ কৰিলো আপুনি কেতিয়া ভাবিছিল যে আপুনি এপিএসসি দিব বা এপিএসসি নিচিনা এক্সামত নিজে অৱতীৰ্ণ হ'ব বুলি এই আচলতে গোটেই লাইনটোৰ কথা আগতে অকণমান সৰুতেও শুনিছিলো যে প্ৰশাসনিক বিষয়া বা তেওঁলোক থাকে কিন্তু তেওঁলোকে আচলতে তেতিয়া কি কৰে ধৰক স্কুলীয়া বয়সত বা হায়াৰ ছেকেণ্ডেৰী বয়সত বুজি পোৱা নাছিলো কিন্তু শুনিছিলো যে তিনিচুকীয়া তেতিয়া আমাক ধৰক সাধাৰণ জ্ঞানৰ পৰীক্ষা হয় তেতিয়া আমাক মুখস্থ কৰিবলৈ দিয়ে যে তিনিচুকীয়া জিলাৰ ডিচিজনৰ নামটো কি পৰীক্ষাত আহে সাধাৰণ জ্ঞানৰ পৰীক্ষাত তেনেকৈ আমাৰ প্ৰথম মানে প্ৰশাসনিক বিষয়া যে এনেকেও এজন থাকে সেইটোৱে আচলতে প্ৰথম ধৰক আমাৰ এই গোটেই চিষ্টেমটোৰ লগত আমি শুনিছো আৰু তেতিয়া মন কৰা নাই কিন্তু আমি পৰীক্ষাৰ কাৰণে মুখস্থ কৰিছিলো তিনিচুকীয়া জিলাৰ ডিচিজনৰ নাম তেতিয়া বেলেগ বেলেগ আছিল ধৰক সমীৰ কুমাৰ সিনহা বুলি এজন আছিল তেওঁ খুব সম্ভৱ চাগে এটা হায়াৰ পোষ্টত আছে তেতিয়া আমি মুখস্থ কৰিছিলো আৰু তেতিয়া পিছত নাম মুখস্থ কৰাৰ পিছত লাহে লাহে যেতিয়া চিষ্টেমটো গম পালো অলপ আকৰ্ষিত হলো যে এইদৰে পাব্লিক ৱেলফেয়াৰ এটা চিষ্টেম আছে আমাৰ দেশত যে ৰাইজৰ কাৰণে কাম কৰিব পাৰি আৰু তাৰ কাৰণে বহুতখিনি সুবিধা মানে ধৰক প্ৰদান কৰে যে আমাৰ যিটো পাব্লিক মানে ধৰক ৱেলফেয়াৰৰ কাৰণে পাব্লিক ফাণ্ডেৰ তেওঁলোকক খুব মানে ধৰক এটা উপকৃত কৰিব পৰা চিষ্টেম আছে গতিকে তেতিয়া আকৰ্ষিত অকণমান হৈছিলো আৰু কেতিয়াবা আপুনি এইটো টাৰ্গেট কৰিছে মই টাৰ্গেট আচলতে মই আকৌ গৈছো ধৰক আনুষ্ঠানিক শিক্ষাটো মোৰ চলি আছে মেট্ৰিক পাছ কৰিলো একদম কমন মানে যিটো হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলো ডিগ্ৰী পাছ কৰিলো ডিগ্ৰী পাছ কৰাৰ পিছত মই মাষ্টাৰ ডিগ্ৰীত যেতিয়া ভৰি দিলো মাষ্টাৰ ডিগ্ৰী পাছ কৰোঁতে মানে ভাবিছো মাষ্টাৰ ডিগ্ৰী পাছ কৰাৰ পিছত সকলোৱে ধৰক ভাবে যে এতিয়া কি কৰা যায় আচল বহুতে মোক আগতেও কৈছিলে যে আচল জীৱনৰ চিন্তাটো তেতিয়াহে আহিব মেট্ৰিক পাছ কৰাৰ পিছতো নাহে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছতো নাহে যিদিনা মানে মাষ্টাৰ ডিগ্ৰী বা ডিগ্ৰী পাছ কৰিব সেইদিনাৰ পৰা জীৱনৰ আচল টেনচনটো আৰম্ভ হ'ব যে এতিয়া জীৱনত কি কৰিম আৰু এনেকুৱাও হয় যে ধৰক মাষ্টাৰ ডিগ্ৰী পাছ কৰিলো সেই বিষয়তে আমাৰ আচলতে অধ্যাপক হ'ব বিচাৰে কোনোবা হয়তো শিক্ষক হ'ব বিচাৰে মোৰ লগৰ কিছুমানে মন কৰিছিল অধ্যাপক হ'বলৈ কিন্তু মই সেইটো সময়ত ভাবিলো যে যিটো আগতে ধৰক আমি শুনিছিলো চিষ্টেমৰ কথা তাতে অকণমান মনোনিৱেশ কৰিব পাৰি নেকি গতিকে আৰম্ভণি কৰিব পাৰে ধৰক 2019-20 চনৰ পৰা লাহেকে অকণমান চিন্তা কৰিছিলো আপোনাৰ এইটো কিমান নম্বৰ এটেম্প আছিলে মোৰ এটেম্প্ট আছিলে এইটো 3 নম্বৰ ভাৱে মই মেইনছ লিখিছো প্ৰথম এটেম্প্ট ইন ভাইভা আপুনি মক ইণ্টাৰভিউ এটা দিছিলো মই গতিকে এটা দিয়াৰ পিছত ভাবিলো যে আৰু নিদো এতিয়া মক ইণ্টাৰভিউত যিবিলাক প্ৰশ্ন আপোনাক কৰিছিলে বা সুধিছিলে সেইবিলাক আপোনাৰ যিটো মেইন এক্সাম আহিছিলে নে ইণ্টাৰভিউত একেবাৰে অনুৰূপ প্ৰশ্ন নাহে কিন্তু মক ইণ্টাৰভিউত ধৰক যিকেইটা প্ৰশ্ন সুধিছিলে তাৰ ওচৰা-ওচৰি প্ৰশ্ন ধৰক সুধিছিলে মক ইণ্টাৰভিউত তেতিয়া এনেকুৱা প্ৰশ্ন সুধে যে এতিয়া ধৰক কাৰেণ্ট সময়ত কি হৈ আছিলে মোক যেতিয়া মক ইণ্টাৰভিউত প্ৰশ্ন সুধিছিলে যে ভাৰত চীনৰ এটা ডোকলামৰ এটা সীমা সম্পৰ্কে আলোচনা এটা হৈছিল সেই কথাটো সুধিছিল তেতিয়া বৰ্তমান মানে সেইটো সময়ত মক ইণ্টাৰভিউ সময়ত আৰু যেতিয়া মোৰ আচল ইণ্টাৰভিউ হৈছিল তেতিয়া আজাৰবাইজানত COP29 হৈ আছিল গতিকে সাম্প্ৰতিক সময়ৰ ঘটনাৰ আজিৰ ওপৰত মক ইণ্টাৰভিউটো সুধিছিল আৰু মোৰ যিটো মানে একচুৱেল ইণ্টাৰভিউ তাতো সুধিছিল মানে সহায় কৰিছিলে নে এই মক ইণ্টাৰভিউ সহায় কৰিছিল বুলি মই কওঁ কাৰণ মানে তেওঁলোকে খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থাকে যিকেইজন তাত বহি থাকে ধৰক কোনোবা ASS অফিচাৰ কোনোবা ধৰক খুবখন কলেজৰ প্ৰফেচাৰ তেওঁলোকে মানে ধৰক মানুহ চিনি পায় মানুহৰ পাৰ্চনেলিটিটো তেওঁলোকে মানে বিশ্লেষণ কৰিব পাৰে আৰু মক ইণ্টাৰভিউটো আপোনাৰ ৰেংক দিয়ে নেকি তাত ৰেংক দিয়া নাছিল তেওঁলোকে ইভালুৱেশ্যন কৰে ধৰক ফিডবেকটো লিখি দিয়ে ভালে আছিল তেওঁলোকে ভাল বুলি কৈছিল তেওঁলোকে এটা কথাই কৈছিল যদি মেইনছ লিখাটো ভাল হৈছে তেন্তে তোমাৰ সিলেকশ্যনটো কনফাৰ্ম বুলিয়ে কৈছিল গতিকে গম পাই যায় তেওঁলোকে ধৰিব পাৰে কিন্তু মই নিজেও অলপ সন্দেহত আছিলো কাৰণ এইটো এটা ছাবজেক্টিভ পৰীক্ষা ক'ব নোৱাৰি মই কিমান ভাল লিখিছো অবজেক্টিভ পৰীক্ষা হ'লে কৰিব পাৰি যে 10ৰ ভিতৰত মই 8টা কৰিলো 8টা শুদ্ধ হ'লেই 8 পামেই আপুনি বিদ্যালয়ত পঢ়িলে মহাবিদ্যালয়ত পঢ়িলে আপোনাৰ ইউনিভাৰ্চিটিত পঢ়িলে আপুনি কৈছে যে আপুনি শিক্ষকতা কৰিব পাৰিলেহেঁতেন ভবাৰ ধৰণে কিন্তু তাতকে বেছি কাম কৰিবলৈ ইচ্ছা আছে বা এখন ছ'চাইটিখনত কাম কৰিবলৈ মন আছে কাৰণ আপুনি APSC লৈ গুচি গ'ল তো সেই সময়কণত আপোনাক সেই যিটো যাত্ৰা বা আপুনি কৈছে যে 3 নম্বৰ এটেম্প কৰিছে তো সেই সময়কণত যেতিয়া আপুনি বিফল হৈছিলে দুবাৰকে তেতিয়া আপোনাক হতাশ হৈছিলে চাগে নিশ্চয় তেতিয়া আপুনি হতাশাৰ পৰা কেনেকৈ আকৌ অভাৰকাম কৰিছিল এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আচলতে এই গোটেই জাৰ্নিটো যাত্ৰাটো যদিও আজি ধৰক ৰিজাল্ট দিওঁতে আমি কেইজনমান চিলেক্টেড কেণ্ডিডেটৰ হেপিনেছখিনি দেখিছোঁ ফূৰ্তিখিনি দেখিছোঁ ইয়াৰ অন্তৰালত কিন্তু বহুত বেছি দুখ আৰু ষ্ট্ৰাগল সোমাই থাকে আৰু
তিনি নম্বৰ এটেম্প মই ক'লোৱে বহুতো আছে এনেকুৱা যি প্ৰথম এটেম্পটতে পাছ কৰে কিন্তু চাগে তেনেকুৱা খুব বেছি 20-30% মানহে হ'ব সৰহভাগেই এনেকুৱা হয় যে আগতে কিবা এটা ছাৰ্ভিচ পাইছিলে তেওঁলোকে আকৌ এটা নেক্সট এটেম্প দিছে বা কোনোবা সেইটো পোৱাই নাছিল হতাশাৰ কথা ক'বলৈ গ'লে মোৰ সেইটো সময়ত ধৰক কেইবাটাও ধৰণৰ আছে মই একে শাৰীতে কৈ দিবলৈ অকণমান দিগদাৰ কিছুমান সময়ত মই গান শুনিছিলোঁ আৰু পৰিয়ালবৰ্গতো মোৰ লগত আছেই মোৰ মা দেউতাই খুব বেছি উৎসাহ জনাইছিল মোৰ ফিয়ঞ্চি তেখেতেও খুব বেছি উৎসাহ জনাইছিল মানে মোৰ গাৰ্লফ্ৰেণ্ডে সহজ ভাষাত ক'বলৈ গ'লে আচলতে আৰু মোৰ শিক্ষাগুৰুসকল মোৰ লগত আছিল মোৰ PhD গাইড হওক বা মোৰ যিসকল জ্যেষ্ঠ আছিল মই যাৰ লগত ধৰক এটা ক্ল'জ চাৰ্কলত এই গোটেইখিনি কথা শ্বেয়াৰ কৰিছিলোঁ যে মই আকৌ এটা এটেম্প ফেইল কৰিলোঁ মই কি কৰোঁ আৰু গোটেই এটেম্প ফেইল কৰে কেইজনমান মুষ্টিমেয় মানুহৰ মাজত মই মোৰ কথাখিনি শ্বেয়াৰ কৰিছিলোঁ তেওঁলোকে উৎসাহ দিছিল যে আকৌ দিব লাগে আকৌ কৰিব লাগে আপুনি নিজৰ ওপৰত কনফিডেন্স হেৰুৱা নাছিল নেকি কনফিডেন্স আচলতে হেৰুৱা আছিলোঁ নে নাছিলোঁ এইটো মই অকণমান ক'বলৈ দিগদাৰ হৈছে কিন্তু এনেকুৱা হৈছিল যে সেই যিটো মুহূৰ্তত ধৰক আমি একদম খুব উৎকণ্ঠাৰে ৰিজাল্টটো চাই থাকোঁ PDF টো চাই থাকোঁ নিজৰ ৰোল নম্বৰটো যেতিয়া নেদেখোঁ মানে এণ্ড অফ দ্য ৱৰ্ল্ড নিচিনা লাগি যায় মানে পৃথিৱী শেষ আৰু কি হ'ব আজি মই কি কৰিম মই কেনেকৈ আজি মোৰ ৰাতিটো পাৰ হ'ব কেনেকৈ মোৰ মানে আৰু আহিব লগা জীৱনটো কি বুলি পাৰ কৰিম কিন্তু হয় দুখ লাগে কিন্তু সেই সময় নিশ্চয় আপোনাৰ মা দেউতা আপোনাৰ কাষত থাকিছিল যাৰ কথা ক'লে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ কথা কৈছে মোৰ মা দেউতা বা দাদা তেওঁলোকে ফোন কৰে সান্তনা দিয়ে কাৰণ মই ডিব্ৰুগড়ত আছিলোঁ বা ঘৰত আহি লগ পালেও কয় যে একো ডাঙৰ কথা নহয় আমি শুনিছোঁ আপোনালোকৰ ফেমিলিটো খুব বোলে ভাল ফেমিলি এটা আৰু দেউতাৰ কথা শুনিছোঁ তেওঁ শিক্ষক আছিলে খুব ভাল শিক্ষক আছিলে মই শুনিব পাৰিছোঁ দাদা দুজন আপোনাৰ ডক্টৰ কৰে ন হয় হয় গতিকে ফেমিলি ভাল বুলি ক'লে বাৰু সেইটো আমি বাৰু আপোনালোকে ৰাইজে ভাল বুলি কোৱাটো বেছি গুৰুত্বপূৰ্ণ আচলতে মোৰ দেউতা শিক্ষক তেওঁ সাৰ্বজনীন বালিকা বিদ্যালয় তিনিচুকীয়াৰ এখন খুব পুৰণা ঐতিহ্যমণ্ডিত ছোৱালী শিক্ষানুষ্ঠানৰ তেওঁ প্ৰিন্সিপাল IC হৈ ৰিটায়াৰ হৈছিল আৰু মোৰ দাদা দুজন ডক্টৰ আপুনি ইতিমধ্যে মেনশ্যন কৰিলেই এজন তেওঁলোকে এতিয়া চিভিল হস্পিটেলতে কাম কৰিছে তিনিচুকীয়াৰ এজন প্ৰাইভেট প্ৰেক্টিছ কৰি আছে আৰু গতিকে ময়ো ধৰক এই লাইনতো অকণমান যাবলৈ চেষ্টা কৰা হৈছিলে তেতিয়া কিন্তু চাওঁ এতিয়া মোৰ লাইনটো বেলেগ হৈ গ'ল আৰু ঠিক আছে আপুনি দেউতাৰ শিক্ষকতাৰ কথা ক'লেই হয় দাদা দুজন ডক্টৰ হয় আপুনি ACS আপোনাৰ মায়ে মোৰ মা গৃহিণী তেওঁ এগৰাকী হাউচ ৱাইফ খুব ভাল গৃহিণী আৰু মায়ে আচলতে কথাটো এতিয়া ভাল পাব বহুতে তেওঁ কয় মানে তিনিটাকে ল'ৰা আমি যিহেতু গোটেইকেইটাকে ডাঙৰ কৰিব পাৰিলে আৰু শেষত ময়ে বাকী আছিলোগে বুলি অকণমান ময়ো চিন্তা কৰোঁ গতিকে ভাবোঁ চাগে মা এতিয়া সুখী অকণমান হ'লেও আপোনাক লগ পাই এনেকুৱা লাগিছে মই আপোনাৰ মা দেউতাক এদিন লগ কৰিব লাগিব মন গৈছে আপুনি ক'লে যে আপোনাৰ সেই জাৰ্ণিটোত আপোনাৰ মা দেউতাটো থাকিব লাগিব হতাশাৰ সময়ত আপোনাৰ হালি নগৰিবৰ কাৰণে মা দেউতাটো ধৰি আছে আপোনাৰ নিজৰ মানে গাৰ্লফ্ৰেণ্ডৰ কথা ক'লে আৰু আমি তেওঁলোকক ইয়াৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যিহেতু তেওঁলোকে ইমান অনুপ্ৰেৰণা যোগোৱাৰ পাছত আপুনি আজি এটা ষ্টেজ পাইছেগৈ লগতে আপুনি শিক্ষাগুৰুসকলৰ কথা ক'লে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কথা ক'লে তো মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আপোনাৰ সেই বিদ্যালয় মহাবিদ্যালয় আৰু ইউনিভাৰ্চিটি সেই বিভিন্ন প্ৰান্তত বিভিন্ন সময়ত বিভিন্ন ক্ষেত্ৰবিলাকত আপুনি বহুত শিক্ষক শিক্ষয়িত্ৰী লগ পাই গৈছে তো আপোনাৰ এনেকুৱা কিছুমান শিক্ষক শিক্ষয়িত্ৰী থাকে যিবিলাকৰ উমান পৰশ বা উমাল স্পৰ্শ গাত লাগি থাকে বা মৰম লাগি থাকে তেওঁলোকক আমি কেতিয়াবা সদায় বুকুৰ মাজত লৈয়ে ঘূৰি ফুৰোঁ এনেকুৱা হয় নে নহয় আপুনি ক'ব পাৰিবনে মই এইটো ক'ব বিচৰা নাই যে বাকী শিক্ষকসকল বেয়া আপুনি যাৰ নাম ল'ব তেওঁহে ভাল সেইটো ক'ব বিচৰা নাই মোৰ ক্ষেত্ৰত এনেকুৱা হৈছিলে মানে মই কৈ দিছোঁ আপোনাক যে মই যেতিয়া ইউনিভাৰ্চিটি পঢ়িবলৈ আহিছিলোঁ তেতিয়া মোৰ দুজনমান শিক্ষকে মোক বৰ সহায় কৰিছিল তেওঁলোকক মই কেতিয়াও পাহৰিব নোৱাৰোঁ কথাটো সেইটো আচলতে আপুনি খুব ধুনীয়া কথা কৈছে কাৰণ কিছুমান ব্যক্তিৰ লগত আমি ধৰক এখন ইনষ্টিটিউটত যদিও থাকোঁ কিছুমানৰ লগত আমাৰ পাৰ্চনেল টাচটো বা সম্পৰ্কটো অলপ বেছি হৈ যায় আৰু তেওঁলোকে মানে গম পাই থাকে আমি জীৱনত কি কৰিছোঁ ফেইলাৰ হৈছোঁ নে কিবা এটা আগবাঢ়িব পাৰিছোঁ নে খবৰ ৰাখে আচলতে তেনেকৈ আচলতে বহুত কেইজন শিক্ষাগুৰুৱে আচলতে আছে এইটো মুহূৰ্তত এজন এজনকৈ যদি মই নাম লওঁ অলপ দীঘলীয়া হৈ যাব কিন্তু মোৰ সমাৰজ্যোতি বিদ্যালয়টো মই যথেষ্টসকল শিক্ষাগুৰু মই পাইছোঁ যি এতিয়াও ধৰক মোক খবৰ কৰি থাকে আৰু ৰিজাল্ট দিয়াৰ দিনাই মোৰ পঢ়ি অহা বিদ্যালয়খনৰ শিক্ষকসকল আহি ওলাইছেহি ৰাতি আহি ওলাইছেহি যে খুব ভাল লাগিলে সেউজ আৰু মোৰ যিসকল কলেজৰ শিক্ষক আছিলে তেওঁলোকেও খবৰ কৰিছে আৰু মোৰ একেবাৰে শেষ পৰ্যায়ত যিটো সময়ত মই ধৰক লাগি আছিলোঁ এই গোটেই পৰীক্ষাটোৰ কাৰণে মোৰ PhD গাইড দুজন আৰু মোৰ ধৰক যিসকল অগ্ৰজ আছিলে ছিনিয়ৰ তেওঁলোকে আচলতে খুব নিৰন্তৰভাৱে মোৰ খবৰ লৈ আছিল
কাৰণ মানে এনেকুৱা হয় যে ধৰক স্কুলৰ শিক্ষকসকলৰ লগত সদায় যোগাযোগটো আমাৰ নাথাকে কেতিয়াবা স্কুল অহাৰ পিছত কিন্তু একেবাৰে ফাইনেল ফেজত যিসকল আছিলে তেওঁলোকে ধৰক খুব ভালদৰে গম পাই থাকে আচলতে কি হ'ল কি নহ'ল কিন্তু তথাপিও মই ভাবো যে মই খুব বেছি মানে লাকি বা ব্লেছড বা মই খুব সৌভাগ্যশালী যে একদম আৰম্ভণি স্কুলৰ পৰা আৰম্ভণি কৰাৰ পৰা কলেজেই হওক বা বিশ্ববিদ্যালয় হওক শিক্ষকসকলে খুব বেছি মৰম কৰিছিল তেওঁলোকৰ আশীৰ্বাদ হয়তো সদায় লগত আছিল কাৰণে কিবা এটা আজি তেওঁলোকৰ কাৰণে অকণমান কিবা এটা হয়তো কৰিব পাৰিলো গতিকে ভাবো শিক্ষাগুৰুৰ আশীৰ্বাদ খুব বেছি গুৰুত্বপূৰ্ণ আপুনি কৈছিলে যে খুব আপুনি মধ্যমীয়া ছাত্ৰ আছিলে মেট্ৰিক দিয়াৰ সময়ত পাছৰখনতো আগবাঢ়ি গুচি গ'ল হয় আপুনি ছাত্ৰ ৰাজনীতিত অংশগ্ৰহণ কৰিছিলে হয় আচলতে মোৰ ষ্টুডেণ্ট লাইফটো খুব এটা ডাইভাৰ্চ মানে খুব বৈচিত্ৰ্যময় এতিয়া ছাত্ৰ ৰাজনীতিৰ কথা কওঁতে বাৰু মনত পৰিছে মোৰ মানে ধৰক এটা সপোন আছিল আৰু সপোন মানে আচলতে হয়তো কলেজীয়া সময়ৰ সপোন আচলতে খুব সপোন বুলিও ক'ব নোৱাৰি এতিয়া যেতিয়া পাৰ হৈ আহিলো তেতিয়া গম পালো আচলতে এইটো সপোন নহয় কিন্তু তথাপি এটা ইচ্ছা আছিল বুলি ক'লে বেছি ভাল হ'ব আচলতে মই কলেজত পঢ়ি থাকোঁতে ভাবিছিলো কলেজৰ ইলেকশ্যন থাকে ইউনিয়ন থাকে কিন্তু ইলেকশ্যনত উঠি চাওঁ নেকি বুলি কিন্তু কলেজত পঢ়ি থাকোঁতে মোক দুই একে কৈছিলো আনকি আমাৰ তেতিয়া মই জুলজি ডিপাৰ্টমেণ্টৰ হেডেও কৈছিল হেউজ তুমি উঠিব পাৰাচোন ইলেকশ্যনত চিনি পাই তোমাক সকলোৱে ভোট দিবই তোমাক কিন্তু কিবা এটা ভাবি নুঠিলো আচলতে কিন্তু তাৰপিছত ভাবিলো মই ইউনিভাৰ্চিটি পালোগে তাৰপিছত ভাবিলো মইতো কেতিয়াও এছেম্বলি ইলেকশ্যনত উঠাৰ কথা ভবা নাই কেতিয়াবা যদি ধৰক এনেকে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হ'ব পাৰো বা ছাত্ৰ সমাজৰ কিবা এটা ধৰক প্ৰতিনিধিত্ব কৰিব পাৰো এইটোৱে শেষ সুযোগ গতিকে ভাবিলো ইউনিভাৰ্চিটিত উঠি চাওঁচোন ইলেকশ্যনত মই তেতিয়া ভাইচ প্ৰেচিডেণ্ট DUPGSU বুলি কয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহিলা ছাত্ৰ একতা সভা সম্পূৰ্ণকৈ ক'বলৈ গ'লে তাৰ ইলেকশ্যনত মই কণ্টেষ্ট কৰিছিলো আৰু ৰিজাল্ট পজিটিভে হ'ল মোৰ মই ভাইচ প্ৰেচিডেণ্ট পোষ্টত আছিলো উপসভাপতি পোষ্টত আছিলো আৰু ভবামতে ৰিজাল্ট হ'ল খুব এটা ভাল ব্যৱধানতে মই ধৰক জয়লাভ কৰিবলৈ সক্ষম হ'লো গতিকে সেইটো সময়ত ৰাজনীতি অকণমান আচলতে তেতিয়াও অকণমান সোৱাদ পালো ছাত্ৰ ৰাজনীতি এতিয়া ৰাজনীতি কৰিব নোৱাৰি এতিয়া আচলতে ৰাইজৰ কাম কৰিব লাগিব ৱেলফেয়াৰ কৰিব লাগিব সমাজ নীতি বা তেনেকুৱা হোষ্টেলত আছিল নে মানে মেছত আছিল মই দুই ধৰণৰ ভাৱে আছিলো প্ৰথমতে মই মেছত আছিলো যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰি আছিলো আৰু পিছত যেতিয়া মই PhD এনৰলমেণ্ট হ'ল তেতিয়া মই হোষ্টেললৈ আহিলো আমাৰ লীলা গগৈ হোষ্টেল বুলি কয় আচলতে ডক্টৰ লীলা গগৈ মেমৰিয়েল গৱেষক ছাত্ৰ নিবাস সম্পূৰ্ণকৈ ক'বলৈ গ'লে তাৰে মই ধৰক যোৱা 3-4 বছৰ ধৰি তাৰে বাসিন্দা কিবা আছে নি স্মৃতি আচলতে স্কলাৰ হোষ্টেলত আচলতে বৰ বিশেষ সাধাৰণতে স্মৃতি নাথাকে মানে এনেকুৱা হৈ যায় ধৰক মাষ্টাৰ ডিগ্ৰী হোষ্টেলত বহুতখিনি স্মৃতি থাকে ইলেকশ্যনৰ সময়ত সাংঘাতিক তেনেকুৱা স্মৃতি আছে ৰাতি 3টা বজালৈকে আমি কেতিয়াবা ঘূৰি ফুৰিব লগা হয় কেম্পেইন কৰিব লগা হয় আছে নাই এতিয়া ইউনিভাৰ্চিটি এছ'চিয়েশ্যন কি ক'লে আফা আছে ফাটোৰ কথা আমি নাপালো বাৰু কিন্তু আমি যেতিয়া পঢ়িছিলো তেতিয়া ফা বুলি এটা আছিল ফটা হৃদয় এছ'চিয়েশ্যন ফটা হৃদয় এছ'চিয়েশ্যনৰ কথা নাপালো বাৰু আমি কিন্তু ট্ৰেজেডি গলি কথা শুনিছিলো আৰু চেনিয়ালি এইখিনি কথা শুনিছিলো বা পাইছিলো আৰু আফাটো আছে এতিয়াও অল আছাম ফিতাহী এছ'চিয়েশ্যন এতিয়াও ইউনিভাৰ্চিটিত আছে এতিয়াও আমি কওঁ মাজে মাজে আফাৰ ছেক্ৰেটাৰী হ'বলৈ ওলাইছো যেন পাইছো বা আফাৰ আজীৱন সদস্য কোনোবা এজন গতিকে তেনেকুৱা ধৰণৰ বহুতখিনি ইউনিভাৰ্চিটিৰ মেমৰিজ আছে ঘূৰি ফুৰা ইফালৰ পৰা সিফালে কেতিয়াবা হয়তো কাৰোবাক সহায় কৰা ইউনিভাৰ্চিটিত থাকোঁতে খুব ভাল কেইটামান আচলতে তেনেকুৱা ধৰণৰ কাম কৰিবলৈ পালো যে জীৱনৰ প্ৰথমবাৰৰ কাৰণে ব্লাড ডোনেশ্যন তেনেকুৱা ধৰণৰ কেম্প অৰ্গেনাইজ কৰিছো নিজেও তাত গৈছো গতিকে ভাবো ইউনিভাৰ্চিটিয়ে মোক এখন প্লেটফৰ্ম দিলে মানে ধৰক ছাৰ্ভিচ প্ৰভাইড কৰিবলৈ বা নিজৰ যিখন সামৰ্থৰে পাৰো অভিজ্ঞতা বহুত কৰে হয় কাৰণ কেইবাবাৰ মই বিশ্ববিদ্যালয়ত প্ৰতিনিধিত্ব কৰিলো বিভিন্ন ধৰণৰ ধৰক অনুষ্ঠানত কলেজত পঢ়ি থাকোঁতেও কলেজত কৰিছিলো গতিকে সেইখিনিও বহুতখিনি এক্সপ'জাৰ দিয়ে আচলতে এনেকুৱা ধৰণৰ ফিল্ডত আগবাঢ়ি যাবলৈ মই ভাবো তেনেকে মই তেনেকে ভাবো মোৰ জীৱনৰ সেই প্ৰথম BA পাছ কৰালৈকে যিমান স্মৃতি আছে মোৰ 2 বছৰীয়া ইউনিভাৰ্চিটি তাতকৈ বহুত বেছি দিলে ভাল লাগে আৰু হোষ্টেল লাইফটো যি পাইছে আচলতে সি বহুত কিবা কিবি পাইছে মই তেনেকে ভাবো আৰু আগতে কয় মানে যি মানে হোষ্টেল সাৰ্ভাইভ কৰিছে সি পৃথিৱীৰ যিকোনো ঠাই সাৰ্ভাইভ কৰিব এক্সাক্টলি দেই কিন্তু এইবিলাক মই আমাৰ যিবিলাক গ্ৰুপ আছে আমাৰ চিনিয়ৰসকল বা আমাৰ নিজৰটো যিটো বেটছ আছিলে আমি মুফিত আছিলো শব্দ বিষয়ত এদিন আহিব লাগিব সেই কথাবিলাক ৰাইজৰ মাজলৈ নিব লাগিব হোষ্টেলত কি হৈছিলে কি হয় ইউনিভাৰ্চিটিত ইলেকশ্যন খেলা যদি আপোনাৰ ফ্ৰেণ্ড চাৰ্কল এটা আছে ডাঙৰ এটাতে আছে আচলতে বহুতখিনি মানুহে সহায় কৰিছিলে আৰু এনেকুৱা হৈছিলে ভোটৰ ব্যৱধান প্ৰায় 750 মান আছিলে মোৰ যিজন অপনেণ্ট আছিলে তেওঁতকৈ গতিকে ভাবো বহুতখিনি মানুহে চাগে মোক ভোট দিছিলে আৰু এনেকুৱাও খবৰ পাইছিলো সেই সময়ত আৰু এতিয়া ক'ব পাৰি তেতিয়া ক'ব নোৱাৰি মোৰ যিজন বিপক্ষ শিবিৰৰ আছিলে
তেওঁলোকৰ বোলে মনে মনে আহি মোক ভোট দিছিলে তেনেকুৱা খবৰ সুধিছিলো তেতিয়া কিবা মানে পলিচি এডপ্ট কৰিছিলে পলিচি মানে বেলেগ তেনেকুৱা একো নাছিল আজিকালি ধৰক তেতিয়াৰ কেম্পেইন আৰু এতিয়া কেম্পেইনৰ এটাই পাৰ্থক্য যদিও আমাৰ সময়ত লাহেকে এই 4G আহিছিল তেতিয়া মানে পাব্লিক টু পাব্লিক টাচ খুব বেছি আছিল ছ'চিয়েল মিডিয়া কেম্পেইন কম হৈছিল আৰু পিপল টু পিপল ধৰক যিটো আৰু টাচটো বেছি আছিলে গতিকে সেইটোৱে মোৰ পলিচি আছিল আৰু ইলেকশ্যনৰ কাৰণে ধৰক গোটেই গ্ৰুপটো গ'লে অলপ নাচ বাগ কৰা হয় বাৰু তেনেকুৱা ধৰণৰ এটা আছিল আৰু কিন্তু ভাবিছিলো যে মানুহক কথাখিনি কৈ বা ধৰক গোটেই গ্ৰুপটোৰ চাগে এটা সন্মিলিত এফৰ্টত তেনেকুৱা হ'ল আৰু আপোনাৰ আপুনি প্ৰিয় সংগীৰ কথা ক'লে যে তেওঁ ক'ত পঢ়ি আছে তেওঁ এতিয়া ডিব্ৰুগড় বিশ্ববিদ্যালয়ত PhD কৰি আছে তেওঁৰ বটানীৰ হয় আচলতে উদ্ভিদ বিজ্ঞান তেওঁ সহায় কৰিছে চাগে তেওঁ সহায় কৰিছে আচলতে তেওঁ গোটেই যাত্ৰাটোত আছে মানে নহয় মই ইলেকশ্যনৰ কথা কৈছো ইলেকশ্যনৰ নাই নাই তেতিয়া তেওঁ নোৱাৰিলে বাৰু মানে কি হ'ল তেতিয়া তেওঁ কলেজৰ ছাত্ৰী হৈছিলে এতিয়া গৈছে মানে তেওঁ মোতকৈ প্ৰায় 2 বছৰ সৰু মই 2018 চনত MSc পাছ কৰিলো আৰু তেওঁ 2018 চনত সোমাইছে এনৰোল কৰিছে গতিকে তেওঁ সোমাই আহি মোক তেতিয়া ধৰক ছাত্ৰ নেতা হিচাপে পাইছে আৰম্ভণিতে আপুনিতো আপোনাৰ মানে আশে পাশে চৌপাশেতো বহুত ফ্ৰেণ্ডছ আছে হয় আপুনি আপোনাৰ প্ৰিয় বন্ধু কোনবিলাক আপুনি প্ৰিয় মানে কি আপোনাৰ আপুনি কোনবিলাক মানুহ ভাল পায় আচ্ছা মানুহ কোনবিলাক ভাল সকলোকে ভাল পাব নোৱাৰি এইটো আছে খুব এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন মানুহ সকলোকে ভাল বা বেয়া বুলি আপুনি একেষাৰিতে ধৰক জেনেৰেলাইজ কৰি দিব নোৱাৰি কিন্তু সেইসকল মানুহ ভাল লাগে যিসকল অকমান পজিটিভ মই নিজেও নিগেটিভ হৈ থাকো কেতিয়াবা মনৰ ভিতৰত হয়তো কাৰণ কেতিয়াবাতো নিগেটিভ আহিবই হাঁহিমুখীয়া অকণমান ধৰক পজিটিভ যিসকল মানুহ অকণমান এপ্ৰচেবল হৈ থাকে তেওঁলোকৰ লগত অকণমান ধৰক কথা পাতি বা সময় কটাই ভাল লাগে ধৰক এনেকুৱা হয় ন কোনোবা এটা বন্ধুবৰ্গত আমি 4জন মান বহি আছো কোনোবা এজনে যদি খুব বেছি মন মাৰি থাকে দুখ কৰি থাকে বা তেওঁ ডিপ্ৰেশ্যনত থাকে তেতিয়া চাবচোন আপোনাৰ গোটেই গ্ৰুপটোৱে অকণমান হয়তো দুখত থাকে গতিকে তেওঁ যদি তেনেকুৱা দুখত আছে কিয়নো আছে কথা পাতিব লাগে মই ভাবো যিসকলে ইজনে সিজনক সহায় কৰে বা বুজি পায় অকণমান তেনেকুৱা বন্ধু আচলতে থাকিব লাগে যি লোকক আপলিফ্ট কৰে আচলতে আমি যাক বেয়া পাওঁ বা আমি যাৰ পৰা আঁতৰি আহিছো সেইবিলাক কাৰোবাৰ বন্ধু হ'ব পাৰে ডেফিনেটলি এনেকুৱা ধৰণৰ কথা থাকে আপুনি যে ক'লে যে পঢ়িব লাগে আমি জীৱনটো পঢ়িব লাগিব মৰালৈকে পঢ়ি থাকিব লাগিব তো আপুনি এতিয়া তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আপুনি APSC ৰেংক পাবলৈ সক্ষম হৈছে আপুনি কাৰোবাৰ কাৰণে আদৰ্শ হ'ব পাৰে তিনিচুকীয়াৰ লগতে অসমৰ কাৰণে আদৰ্শ হ'ব পাৰে সেই আদৰ্শ যিবিলাক আমাৰ নতুন প্ৰজন্মৰ যুৱক থাকিব যি APSCত নিজকে লৈ যাব বিচাৰিছে বা বহুতে প্ৰেক্টিচ কৰি আছে বা বহুত স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আপোনাৰ দৰে DC কথা পঢ়িব পাইছে বা তেওঁলোকৰ DC হ'বলৈ ইচ্ছা কৰিব পাৰে তো সেই আমাৰ নতুন প্ৰজন্মৰ কাৰণে আপুনি কি এডভাইচ কৰিব এডভাইচ মানে ধৰক এতিয়া কি ক'ম কেনেকুৱা ধৰণৰ কিতাপ পঢ়িব লাগিব কেনেকৈ আগবাঢ়িব লাগিব মানে প্লেনিং বা ষ্ট্ৰেটেজিটো আচলতে APSC গোটেই পৰীক্ষাটো হ'ল মানে খুব এটা দীঘলীয়া প্ৰচেছ আৰু এটা সময় ল'ব লাগে আচলতে খুব মানে ধৰক ভকুতে কলটো নপকে যেনেকে বুলি কয় ইয়াতে ধৰক 3টা পৰ্যায় আছে এটা প্ৰিলিমছ মেইনছ আৰু ভাইভা গোটেই 3টাৰে মানে প্ৰিপাৰেশ্যন শৈলীটো অলপ বেলেগ হয় আচলতে খুব কম সময়ৰ ভিতৰত ক'বলৈ দিগদাৰ তথাপিও মই ভাবোঁ যিসকলে ধৰক পঢ়িবলৈ আগবাঢ়িছে যদি কেনেবাকৈ এতিয়া স্কুলত পঢ়ি আছে বা ধৰক কোনোবাই কলেজত পঢ়ি থাকিব পাৰে 6ৰ পৰা কিতাপখিনি খুব ভালদৰে পঢ়িব লাগিছিল 12লৈকে NCERT কিতাপ পঢ়িব পাৰে আচলতে NCERT কিতাপ পঢ়িবলৈকে কয় যে 6ৰ পৰা 12লৈকে কিন্তু মই এইখিনি সময়ত অকণমান এটা বেলেগ ষ্ট্ৰেটেজিও কৰিছিলোঁ যে আমাৰ সেৱা বৰ্ডৰ যিখিনি কিতাপ আছে মই সেইখিনিও পঢ়িছিলোঁ পেৰেলেলি ক্লাছ মানে আমাৰ যিখিনি ধৰক অসম চৰকাৰৰ যিখিনি কিতাপ আছে যে ক্লাছ 8, 9, 10ৰ কিতাপখিনি অকণমান পঢ়িছিলোঁ গতিকে NCERT আৰু APSCৰ কাৰণে ধৰক পেৰেলেলি যদি এইখিনি পঢ়িব পাৰে মই ভাবোঁ যে খুব এটা ভাল ভেটি এটা গঢ় লৈ উঠিব আৰু মেইনছৰ কাৰণেতো ধৰক খুব বেছি উত্তৰ লিখিব লাগিব বা পঢ়িব লাগিব আপোনাৰ সাবজেক্ট কি আছিল মোৰ সাবজেক্ট আচলতে কি হ'ল মোৰ পঢ়া শুনাটো মই জুলজিত কৰিছোঁ আৰু এতিয়া লাষ্ট 2 বছৰ মানৰ পৰা হ'ল যে APSCত অপচনেলটো উঠাই দিলে আগতে মানে ধৰক যেতিয়া আপুনি ধৰক যিদৰে সুধিছে যে সাবজেক্ট তেতিয়া ল'ব পাৰিছিল তেতিয়া কোনোবাই বেলেগ বেলেগ ধৰক নিজৰ পচন্দৰ সাবজেক্ট লৈছিল কিন্তু যোৱা 2022 চন 2022 চনৰ যিটো APSC হ'ল তাৰ পিছৰ পৰা অপচনেলৰ চিষ্টেমটো উঠাই দিলে আগতে প্ৰিলিমছতো অপচনেল আছিলে বা সাবজেক্ট এটা ল'ব পাৰে নিজৰ প্ৰিলিমছত উঠাই দিলে প্ৰিলিমছৰ এতিয়া 2খন পেপাৰ হ'ল GS1 GS2 হ'ল এখন ধৰক সাধাৰণ জ্ঞান বিষয় আৰু এখন ধৰক আপোনাৰ এপ্টিটিউড ৰিজনিং তেনেকুৱা থাকে আৰু পিছৰ পৰ্যায়টোতো আপোনাৰ ধৰক 6খন পেপাৰ দি দিছে সেই 6খন পেপাৰ আপোনাৰ ধৰক সকলোৰ কাৰণে একে কোনো মানে ধৰক এতিয়া সাবজেক্ট ৱাইজ সেই আগতে ধৰক প্ৰায় অভিযোগ কৰে যে কিছুমান সাবজেক্টত 100ৰ ভিতৰত 100 পায় কিছুমান সাবজেক্টত যিমান ভাল লিখিলেও কেতিয়াবা ধৰক 70 পায় বা তেনেকুৱা হয় গতিকে এতিয়া সেইটো অভিযোগ নাই গতিকে কোনো অপচনেল নাই সকলোৰ কাৰণে একেই চিলেবাছ একেই প্ৰিপাৰেশ্যন সকলো একেখিনিয়ে পঢ়িব লাগিব আৰু একেধৰণে পৰীক্ষাটো ধৰক অৱতীৰ্ণ হ'ব লাগিব
আপুনি কিবা কোচিং চেণ্টাৰত কোচিং কৰিছিলে? কোচিং চেণ্টাৰত মই কৰিছিলোঁ। মই যিহেতু এজন ৱৰ্কিং বা তেনেকুৱা এক্সপেৰিয়েণ্টো আছিলোঁ, মই অনলাইন ক্ৰেছ কৰ্চ কিছুমান লৈছিলোঁ আৰু টেষ্ট চিৰিজ কিছুমান লৈছিলোঁ। আচ্ছা আচ্ছা। তই ভাবোঁ সেই গোটেই অনলাইন কৰ্চ বা টেষ্ট চিৰিজে অকণমান সহায় কৰে আচলতে আপ টু ডেট থকাত। যিহেতু কিছুমান সংখ্যক ছাত্ৰ ছাত্ৰীয়ে কি কৰে এতিয়া যে তেওঁলোকে ধৰক পঢ়ি উঠিলে ডিগ্ৰী আৰু গুৱাহাটী বা দিল্লী গুচি যায়। মোৰ সেই সৌভাগ্যটো পৰা নাছিলোঁ কাৰণ মই PhD অলৰেডি কৰি আছোঁ আৰু লগতে চাকৰিও বা কিবা কিবি কামো কৰি আছোঁ। গতিকে আপুনি গোটেই বস্তুবোৰ কেনেকৈ চলাই নিছিলে? আচ্ছা, এইটো এটা আচলতে চিন্তা কৰিবলগীয়া কথা। বহুতে সোধে খুব ইজি বস্তু নহয় ন, হয় ইজি কাম নহয় যে PhD মোৰ লেব বেছড কাম। এটা সময়ত লেবত যাওঁ আৰু এটা ৰুটিন ঠিক কৰি লওঁ। আৰু মই এনেকুৱাও নহয় যে খুব বেছি ধৰক সময়ে কেতিয়াবা হয়তো অলপ চলি আমি কেতিয়াবা ফেইল হৈ যাওঁ, কিন্তু তথাপিও চেষ্টা কৰিছিলোঁ যাতে ৰাতিপুৱা শুই উঠি পেপাৰখন পঢ়োঁ। লাগিলে আগদিনাখনে পঢ়োঁ, কিন্তু পেপাৰখন যাতে পঢ়োঁ। তাৰপিছত ধৰক লেবলৈ গ'লোঁ, লেবত কাম কৰিলোঁ, আহি আকৌ চাহ খাবলৈ গ'লোঁ, আকৌ পঢ়িলোঁ। বা তাৰ পাছত যেতিয়া ধৰক কামত সোমালোঁ, তেতিয়া লাহেকৈ কাম শেষ হ'ল, তেতিয়া একেধৰণৰ ৰুটিন ফ'ল' কৰোঁ। আৰু মই ভাবোঁ যে গোটেই প্ৰিপেৰেশ্যনটো এটা যদি শৈলী হিচাপে আমি কৰি দিব পাৰোঁ, ধৰক আমি শৈলী হিচাপে ধৰক আমি যদি কামখিনি লৈ যাব পাৰোঁ, তেতিয়া ভাবোঁ যে কামখিনি আমি মিলাই ল'ব পাৰোঁ। আৰু এইখিনিতে মনত পৰে যে আমাৰ অধ্যাপক, এতিয়া তেওঁ অৱসৰপ্ৰাপ্ত ডক্টৰ মদন শৰ্মা ছাৰে এবাৰ কথা এটা কৈছিল যে যাৰ কাম নাই তাৰ সময় নাই। আচ্ছা, একজেক্টলি মই ভাবোঁ আচলতে আৰু যাৰ মানে কাম বহুত বেছি তেওঁ কিন্তু সময় উলিয়াই ল'ব পাৰে। কিন্তু ময়ো আচলতে খুব এটা ধৰক সময় উলিয়াবলৈ প্ৰথমতে কষ্ট হৈছিল, কিন্তু ছাৰৰ এই কথাটোৱে মানে খুব অনুপ্ৰেৰণা দিছিল যে মই কাম কৰিছোঁ যদি মই সময় উলিয়াব পাৰিবই লাগিব। মোৰ কিন্তু সেইটো তেনেকুৱা ধৰণৰ কথা হয় যে মানে সময় নাই বুলি মানুহে কয় যে সময় নাই। মোৰ কিন্তু ক'বলৈ লাজ লাগে, হয় কি কৰোঁনো মানে সময় নাই, ইমান সময় নাই কথা তেনেকুৱা। মই যিটো প্ৰশ্ন সুধিছিলোঁ আপোনাক যে আমাৰ নতুন প্ৰজন্মৰ কাৰণে আপুনি কিবা এডভাইচ কৰিব নেকি, সেইটো আমি ফালৰি কাটি গুচি আহিলোঁ আচলতে। তো অকণমান যদি আপুনি কৈ দিব পাৰে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় হ'ব। নতুন প্ৰজন্মক আচলতে ক'ব লগা বহুত কথাই থাকে, কিন্তু খুব যদি সংক্ষেপে ক'বলৈ যাওঁ যে সময়ৰ কথাটো খুব এটা গুৰুত্বপূৰ্ণ। 24 ঘণ্টা সকলোৰ কাৰণে, আপোনাৰ কাৰণেও 24 ঘণ্টা, মোৰ কাৰণেও 24 ঘণ্টা। কিন্তু এই 24 ঘণ্টাৰ মাজতেই কিছুমানে খুব বেছি এক্সেল কৰি আছে নিজৰ কামত, আৰু কিছুমানে গোটেই 24 ঘণ্টাটো অবাবত ব্যয় কৰি আছে। আৰু যিহেতু এই নৱপ্ৰজন্মৰ সময় বা এটা ধৰক টিন এজ ময়ো পাৰ কৰি আহিছোঁ, কলেজীয়া জীৱনটো ময়ো পাৰ কৰি আহিছোঁ। আমি এতিয়াও কেতিয়াবা ৰিগ্ৰেট ফিল কৰোঁ যে সময় বহুত নষ্ট কৰি দিলোঁ নেকি। গতিকে তেওঁলোকৰ প্ৰতি সেইটোৱে মোৰ আহ্বান বা অনুৰোধ যে যিমান পাৰি সময় আমি সদব্যৱহাৰ কৰিব লাগে। আৰু স্মাৰ্ট ৱৰ্ক আৰু যিটো স্মাৰ্ট টাইম মেনেজমেণ্ট সেইটো কৰিব লাগে। আৰু আজিকালি স্মাৰ্ট ৱৰ্ক কৰিবলৈ খুব ভাল এটা ৰুটিন বনাই ল'ব পাৰি ৰাতিপুৱাই, যে কিমান সময় শুম, কিমান সময় কি কাম কৰিম। আৰু তাৰপিছত দেখিব যে যেতিয়া আমি স্মাৰ্ট ৱৰ্কৰ সেই ৰুটিনখন ফ'ল' কৰিম, আমাৰ প্ৰডাক্টিভিটিটো নিজে বাঢ়ি যাব। যে আগতে যিটো কাম আমি নাভাবিছিলোঁ তেনেকুৱা কামো কৰিব পাৰিম। মোৰ তেনেকুৱা চিনিয়ৰ কেইজনমান পাইছোঁ, তেওঁ মানে এনেকুৱা আছিল মোৰ ইউনিভাৰ্চিটি চিনিয়ৰ, তেওঁ ইউনিভাৰ্চিটি ক্ৰিকেট টিমৰ কেপ্টেইন আছিল। একেটা সময়তে তেওঁ ষ্টেট পৰীক্ষা পাছ কৰিলে, PhD-টো এনৰোল কৰিলে। তাৰপিছত তেওঁ মন গ'ল তেওঁ বোলে বাঁহী বজাবলৈ শিকিব। তেওঁ বাঁহী বজাবলৈ শিকিলে, বাঁহী বজায়ো শিকিলে। তাৰপিছত তেওঁৰ কি বুলি কয় বেহেলা বজাবলৈ মন গ'ল। তাৰপিছত ভাবিলে ইমান এজন মানুহে ক'ৰ পৰা সময় উলিয়াইছে, তাৰ উপৰি তেওঁ নিজৰ মা দেউতাকক চাই আছে। তেতিয়া মই ভাবিলোঁ যে সময় মানুহৰ হাতত থাকেই আচলতে, কিন্তু আমি বিচাৰি উলিয়াব জনাটোহে আচল কথা। আৰু সময় মানে খুব মূল্যৱান, ৱেল প্লেন কৰি আমি যেতিয়া উলিয়াব পাৰিম, তেতিয়া দেখিম যে আমাৰ সময়বোৰ খুব মানে হাতত আমি মুঠিত ধৰি ৰাখিব পাৰিছোঁ। আৰু আমাৰ প্ৰডাক্টিভিটি হওক, আমাৰ যিটো গ'ল আছে, যিটো আমাৰ কেৰিয়াৰ অপশ্যন আমি ভাবোঁ, তাতো আমি খুব ভাল কৰিব পাৰিম। গতিকে সময়ৰ সদব্যৱহাৰে খুব বেছি গুৰুত্বপূৰ্ণ, আৰু এইটো মানুহে অকণমান দেৰিকৈ ৰিয়েলাইজ কৰে। আৰু মই যদিও ধৰক এতিয়া এই বছৰ যিমানখিনি পাছ কৰিছে APSC পৰীক্ষাটোত, বহুতৰ বয়স চাবচোন এতিয়া খুব কম বয়সতে পাছ কৰিছে। কাৰোবাৰ হয়তো 23 বছৰ, কাৰোবাৰ হয়তো 24 বছৰ, খুব কম বয়সতে খুব এটা গুৰুত্বপূৰ্ণ দায়িত্ব তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে ভাবোঁ তেওঁলোকৰ সময় সদব্যৱহাৰ কৰাৰ ফলটো তেওঁলোকে আজি নিজেই পাইছে। কৰ্মফল আচলতে। আপুনি কৰ্ম বিশ্বাস কৰে নে? কৰ্মফল আৰু যিটো আমাৰ ভাগ্য বুলি কয়, হয়, বিশ্বাস কৰেনে? ভাগ্য আচলতে এই কথাটোত মনত পৰে যে যিটো কয় যে ছাকচেছ ইজ 99% চুৱেট এণ্ড 1% আপোনাৰ কি বুলি কয় লাক। গতিকে মই ভাবোঁ যে ভাগ্য অকণমান লাগে মানুহক কেতিয়াবা, হয়তো 1% মান ভাগ্য ক'ৰবাত লাগে, কাৰণ কেতিয়াবা আৰু 99% কিন্তু হাৰ্ডৱৰ্ক লাগিব। কৰ্ম লাগিব। কৰ্ম যিয়ে কৰিছে তাক ভাগ্যই লগ দিবই, কিন্তু অকল ভাগ্যক ধিয়াই থাকি যি কৰ্ম নকৰাকে বহি আছে তাৰ কিন্তু মানে অকণমান কষ্ট, ইটো পৰিপূৰক হয়। গতিকে 99% হয়তো কৰ্ম কৰিবই লাগিব, 1% ভাগ্যই আপোনাক চাবচোন নিজেই লগ দিব। আপুনি দেৱ দেৱী পূজা অৰ্চনা কৰে নেকি? মই দেৱ দেৱী পূজা অৰ্চনা বিশেষভাৱে আচলতে নকৰোঁ, কিন্তু মই ভাবোঁ যে কিবা এটা শক্তিয়ে হয়তো আমাৰ
ধৰক আমাক Control কৰি আছে। কণ্ট্ৰল কৰি আছে বা কিবা এটা শক্তি আমাক ধৰক মনৰ ভিতৰত উৎসাহ জনাইছে আৰু মই এইটোৱে ভাবো যে দেৱ দেৱীক পূজা অৰ্চনা কৰিলে মানুহৰ মনৰ ভিতৰত এটা পজিটিভ এনাৰ্জি এটা পায় আৰু সেই পজিটিভ এনাৰ্জিটো মানুহক আগবাঢ়ি যোৱাত সহায় কৰে গতিকে মোৰ ক্ল'জ চাৰ্কলত থকা মানুহে খুব মানে তেওঁলোকে বিশ্বাস কৰে যে এনেকুৱা ধৰণৰ এটা পজিটিভিটি থাকিব লাগে যদিও মই নিজে বিশেষভাৱে পূজা পাতলত বিশেষ ব্যস্ত হৈ নাথাকিলেও কিন্তু মই ভাবো যে কিবা এটা পজিটিভ এনাৰ্জি লৈ যদি আমি আশীৰ্বাদ লৈ যদি আৰম্ভ কৰোঁ অদৃশ্য কামটো হয়তো শক্তি। খুব মানে ভাল হ'ব ভাল হ'ব ভাল হ'ব। হয় মানে অদৃশ্য শক্তি এটা অদৃশ্য বিশ্বাস। শক্তি এটা হয়তো বিশ্বাস কৰো যে কোনোবা এজন আছে হয়তো ভাগ্যৰ নিজে কাম কৰি যোৱা যিদৰে ভাগৱত গীতাত কৈছিল যে তুমি তোমাৰ কাম কৰি যোৱা কৰ্মফল কৰ্মফল আশা নকৰিবা। আশা নকৰিবা নিজে নিজে আহিব। নিজে নিজে আহিব কাম ভাল কৰিলে হয়তো কৰ্মফল আহিবই আৰু তেনেকুৱা ধৰণৰ এটা শক্তিয়ে ধৰক আমাক ধৰক নেভিগেট কৰি ৰাখে নহ'লেতো আমি অনবৰতে ডিপ্ৰেছ হৈ থাকিম মনটো দুখ লাগি থাকিব গতিকে ভাবো কিবা এটা শক্তি লাগে আমাক আছে কিবা এটা আছে যি আমাক পজিটিভলি পৰিচালিত কৰে এতিয়া আপুনি ACS বিষয়া বুলি মই ধৰি লৈছো তো ACS বিষয়া বুলি ধৰি ল'লে আমাৰ তিনিচুকীয়াত প্ৰায় 15 লাখ মান পপুলেশ্যন আছে হয় তিনিচুকীয়া ডিষ্ট্ৰিক্টত আৰু যদি আমাৰ তিনিচুকীয়া টাউনখনত চাওঁ আপুনি প্ৰায় 1,60,000 মান আপোনাৰ পপুলেশ্যন আছে তো টাউনৰ আটাইতকৈ প্ৰধান সমস্যা বুলি ক'লে আপোনাৰ কি দৃষ্টিত পৰে আৰু আমাৰ গাঁও অঞ্চলৰ প্ৰায় আমাৰ যিবোৰ গাঁও অঞ্চল আছে আমাৰ পঞ্চায়ত অঞ্চল আছে সেই অঞ্চলবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যা বুলি ক'লে আপোনাৰ কি চকুত পৰে আচলতে সমস্যাটো যথেষ্টই আছে আৰু কিছুমান জেনেৰেলাইজ সমস্যা টাউনৰ সমস্যাবোৰত আটাইতকৈ বেছি সমস্যা ধৰক হ'ল আমাৰ গোটেই পৰিকল্পিত নগৰ যেতিয়াই আমি এখন টাউন এষ্টাব্লিছ কৰোঁ কিমান বেছি পৰিকল্পনা কৰি কৰা হৈছে কোন ঠাইত ঘৰ থাকিব কোন ঠাইত ৰেল লাইন থাকিব কোন ঠাইত ধৰক আপোনাৰ নলা নৰ্দমা থাকিব মই ভাবোঁ তিনিচুকীয়া চহৰ আৰু বেছি পৰিকল্পিত হোৱাটো দৰকাৰ কাৰণ এইখনখন খুব বেছি গঢ় লৈ উঠা বাণিজ্যিক চহৰ মানুহ বাঢ়ি বাঢ়ি গৈ আছে দিনে দিনে গতিকে এতিয়া ধৰক ইয়াতে নলা নৰ্দমাৰ সমস্যা হয় ট্ৰেফিকৰ সমস্যা হয় মানে যিটো অভাৰ কনজেশ্যন বুলি কয় সেইটো চহৰত খুব বেছি দেখা যায় নৰ্থ ইষ্টৰ আমাৰ কমাৰ্চিয়েল হাব বুলি কয় বা আমি সৰুতে পঢ়ো যে উজনি অসমৰ ব্যৱসায় বাণিজ্যৰ প্ৰধান কেন্দ্ৰ হ'ল তিনিচুকীয়া ছ'চিয়েল চায়েন্সত খুব পঢ়া মনত আছে আৰু গাঁও অঞ্চলৰ সমস্যা মানে ধৰক এতিয়া বহুতখিনি থাকিব পাৰে তাৰ ভিতৰত কেনেকুৱা ধৰক কোনোবা বানপীড়িত যদি ঠাই হয় তিনিচুকীয়া অঞ্চলৰ লাইকা দঠিয়াৰ ফালে বানৰ এটা সমস্যা হ'ব পাৰে গৰাখহনীয়া সমস্যা হ'ব পাৰে আৰু এতিয়া ধৰক আৰু এটা ডাঙৰ সমস্যা হৈছে যে আমাৰ মানে আধুনিক কৃষি এতিয়াও আমাৰ তিনিচুকীয়া বহুত অঞ্চলত বা অসমৰ বহুত অঞ্চলতো আমি দিগদাৰ আৰু সেইটো কাৰণে হয়তো অসমখন অকমান পিছ পৰি আছে কাৰণ পাঞ্জাব হাৰিয়ানা যিটো হৈ আছে কাৰণ আমাৰ মানুহে দুই ধৰণৰ খেতি কৰে এটা হ'ল আপোনাৰ ছাবষ্টিচেন্স এগ্ৰিকালচাৰ যিটো ধৰক নিজে খাবলৈ কৰে এটা ছাৰপ্লাছ অসমৰ মানুহে বহুত মানুহে এতিয়াও এই ছাৰপ্লাছ এগ্ৰিকালচাৰ যিটো সেইটো কৰা নাই পৰি থাকে বছৰত 3টা খেতি আপুনি পাঞ্জাব হাৰিয়ানাত দেখিব আমাৰ ইয়াত এবাৰ খেতি কৰাৰ পিছত কি জানি আকৌ পথাৰখন পৰি থাকে বা পুখুৰী ইমানখিনি ৰিচোৰ্চ আছে আচলতে ব্যৱস্থাটো কৰি দিব লাগিব চৰকাৰে কৰিব পাৰে চৰকাৰেও ধৰক ইৰিগেশ্যনৰ ব্যৱস্থা থাকিব পাৰে আৰু আমাৰ যিহেতু নদীমাতৃক দেশ পানীৰ আমাৰ বেলেগ ৰাজ্যৰ নিচিনা ইমান সমস্যা নাই মানুহৰ সদিচ্ছাটো লাগিব কিন্তু মানুহৰ সদিচ্ছাটো খেতিয়কসকলৰ কথা দেই আমাৰ যদি হৰপ্পা সভ্যতাত নলা নৈৰ পৰা এনেকে নলা কাটি নি পেলাই পথাৰত পানী দিছিলে পৃথিৱীৰ যিকোনো সভ্যতাই আৰম্ভ হৈছে নদীৰ পৰা ইজিপ্তৰ সভ্যতাই হওক বা মহেঞ্জোদাৰোৰ হৰপ্পাই হওক মেচোপটেমিয়া তেওঁলোকে নলা কাটি কাটি পথাৰ মাজত পানী দিছিলে হয় মানুহৰ সদিচ্ছা লাগিব নহ'লে আজি আমি কণী বাহিৰৰ পৰা কিনি খাওঁ মাছ কিনি খাওঁ ব্ৰইলাৰ বাহিৰৰ পৰা আনকি নৰ্থ ইষ্টত চবতকৈ বেছি পপুলাৰ মাংস হ'ল গাহৰি মাংস গাহৰি বাহিৰৰ পৰা আহে গতিকে ভাবো স্কোপ বহুত আছে গতিকে এইখিনি কাম যদি আমি কৰোঁ অসমখন খুব এখন ভাল ৰাজ্য হয়তো হৈ পৰিব আৰু আমাৰ যিটো এতিয়া নতুন প্ৰজন্মৰ মাজত যে ড্ৰাগছৰ যিটো উৎপাত ড্ৰাগছৰ যিটো প্ৰকোপ বাঢ়িছে সেই ক্ষেত্ৰত সজাগ হ'ব হয় একেবাৰে মানে আমাৰ জোৰপুৰি হাত পালেহি বুলি কয় যে সেইটো একেবাৰে আমাৰ খুব বেছি মানে জটিল সন্ধিক্ষণত আহি উপস্থিত হৈছোহি আৰু এটা খবৰ পালোঁ নিউজ পেপাৰতে পঢ়িছোঁ যে এতিয়া তিনিচুকীয়াত ড্ৰপ আউট ষ্টুডেণ্ট সংখ্যা বাঢ়িছে বহুত বেছিকৈ বাঢ়িছে 10 কিমান % হৈছে ড্ৰপ আউট ষ্টুডেণ্ট সেইবিলাকক লৈ পেলাই আমাৰ চৰকাৰ প্ৰশাসন অকমান সজাগ হ'ব হ'ল বা আমাৰ গাৰ্জেনসকল অভিভাৱকসকল কাৰণ কয় নহয় যে আমাৰ যিসকল ঘৰখনৰ মানে মাক দেউতাক হ'ল সৰ্বশ্ৰেষ্ঠ শিক্ষক যদি মাক দেউতাকে ল'ৰাটোক কলে গৈছে এই ড্ৰাগছে খাইছে নে কলেজলৈ গৈছে নে মাক দেউতাকে কিনি দিয়া বাইকখন উঠি ক'ৰবাত দূৰ পালেগে সেইবোৰ অলপ খবৰ লোৱাটো উচিত আৰু আমাৰ ইয়াতো ভাবো যে ইয়াতে ধৰক ল'ৰাবোৰে কৰ্মবিমুখিতা অকণমান আছে মানে আমাৰ তিনিচুকীয়াত যদিও এতিয়া ঠায়ে ঠায়ে বহুতখিনি বহুত ভাল কামো কৰি আছে কিন্তু আৰু উদ্যমী যুৱক আমাক দৰকাৰ গোটেই অসমতে হওক বা তিনিচুকীয়াতে হওক এই মুক্ত বাণিজ্য এই ব্যৱস্থাবিলাক কৰি দিলে মানুহ খুব সোনকালে ধনী হ'বলৈ বিচাৰিলে কিছুমান ধনী হোৱাৰ পৰা পঢ়া শুনা বাদ দি দিলে কিতাপৰ ওচৰত নোযোৱা হ'ল মানুহবিলাক তেনেকে মানে সংস্কৃতিবিলাক হেৰাই গুচি গৈছে লাহে লাহে এনেকুৱা ধৰণৰ হৈছে
বাকী আপুনি PhD কৰিলে, এতিয়া ACS হ'ল, হয় বা আপুনি ছাত্ৰ ৰাজনীতিও কৰিলে, হয় খেলা ধূলা কৰিছিলে নেকি? খেলা ধূলা আচলতে বৰ মই এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আগতে খেলিছিলোঁ বাৰু আগতে এটা বয়সলৈকে ধৰক ক্ৰিকেট ফুটবল কিবা কিবি খেলিছিলোঁ তাৰপিছত যেতিয়া কলেজলৈ পালোঁগৈ তেতিয়া মোৰ মানে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি সাধাৰণতে অকণমান ষ্টেজ অৰিয়েণ্টেড বা তেনেকুৱা প্ৰগ্ৰাম কিছুমান কৰিবলৈ ল'লোঁ মই এটা সময়ত তৰ্ক কৰিছিলোঁ কুইজ কৰিছিলোঁ কুইজ এতিয়াও মই কৰি থাকোঁ এতিয়া এটা এজ এ কুইজ মাষ্টাৰ হিচাপে যেতিয়াই সুযোগ পাওঁ ধৰক মোৰ সময় সুবিধা মিলিলে যাওঁ এটা সময়ত মই ফটোগ্ৰাফী কৰিছিলোঁ আৰু ফটোগ্ৰাফীত মানে মই কলেজক প্ৰতিনিধিত্ব কৰি গ'ল্ড মেডেলো পাইছিলোঁ বাৰু থেংক ইউ গতিকে তেনেকুৱা ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি কৰি আছিলোঁ আৰু এটা সময়ত বাৰু অকণমান পাৱাৰ লিফটিং কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নহ'লগৈ বাৰু মানে হেল্থৰ প্ৰতি কনচিয়াছ আছিলে নেকি? হেল্থৰ প্ৰতি কনচিয়াছ আচলতে চব সময়তে নাছিলোঁ মাজে মাজে অকণমান মানুহে কয় যে পোক এটা কামোৰে বোলে অকণমান হেল্থ কনচিয়াছ হ'ব লাগে কৰিব লাগে কাম তেতিয়া হয় কেতিয়াবা আকৌ নিৰ্বিচাৰে হেল্থৰ প্ৰতি গুৰুত্ব নিদিয়া হৈ যায় আপোনাক কুইজটোৱে সহায় কৰিছিলে কুইজটোৱে সহায় কৰিছিলে বুলি ক'ম কাৰণ মানে এনেকুৱা হ'ল মই বাহিৰৰ কিতাপ এটা মই পঢ়িছিলোঁ খুব আৰু সেই এনেকুৱা হৈ গৈছিল যে বাহিৰৰ কিতাপ পঢ়ি পঢ়ি স্কুলৰ কিতাপবোৰ অলপ ইণ্টাৰেষ্টিং নলগা হৈ গৈছিলেগৈ এটা সময়ত গতিকে ভাবিছিলোঁ যে বাহিৰৰ কিতাপখিনি এইটো এতিয়া সহায় কৰিলে বুলি মানে ধৰক বুজি পালোঁ আৰু কুইজটোও সহায় কৰে আৰু কুইজৰ মানে এনেকুৱা হয় কুইজখন কৰিবলৈ হ'লে আপুনি এতিয়া ধৰক সেই সময়টো নাই যে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল তেনেকুৱা ধৰণৰ সময় নাই এতিয়া খুব বেছি আপডেটেড হৈ থাকিব লাগে আৰু আজিকালি ল'ৰা ছোৱালীবোৰ ইমান আপডেটেড মই যেতিয়া স্কুলত যাওঁ ধৰক মই মানে নজনা কথা তেওঁলোকে সুধি দিয়ে মই নিজে থতমত খাই যাওঁ গতিকে আজি আপুনি ধৰক হাইস্কুলতে হওক বা কলেজতে হওক ল'ৰা ছোৱালীখিনিক প্ৰশ্ন সোধাৰ আগতে নিজেও মানে ধৰক খুব ভাল প্ৰিপেৰেশ্যন এটা লাগে খুব মানে এৱেৰ আজিকালি মানে ইনফৰমেশ্যন টেকনলজিৰ যুগত গতিকে ভাবোঁ এইটো অলপ সহায় কৰিছিলে আপডেটবোৰ ৰখাত খবৰবোৰ ৰখাত যিটো আল্টিমেটলি পৰীক্ষাটোত সহায় কৰিলে ভাইভাত সহায় কৰিলে আপোনাৰ লগত কথা পাতি খুব ভাল লাগিছে খুব দীঘলীয়া কৰিবলৈ মন গৈছে কথাবিলাক হয় আপোনাক যদি সোধো যে আপোনাৰ উইকনেছটো কি হয় আৰু আপোনাৰ ষ্ট্ৰেংথটো কি আপোনাৰ শক্তিটো কি হয় আপুনি কি ক'ব উইকনেছ বুলি ক'লে মই ক'ম মই অকণমান মুকলিকে ক'বলৈ গ'লে মই অলপ এলেহুৱা অলপ এলাহ আছে মুকলিকে ক'বলৈ গ'লে মই অলপ এলেহুৱা আৰু এলাহৰ কোবত মানে মই বহুত মানে ধৰক ভাবোঁ যে ভাল অপৰচুনিটিটো কেতিয়াবা কিজানি মিছ কৰি দিছোঁ নেকি গতিকে অলপ চেষ্টা কৰোঁ এলাহক জয় কৰিবলৈ গতিকে এলাহটো এটা প্ৰধান মোৰ দুৰ্বলতা আৰু তাৰ বাহিৰে দুৰ্বলতা এলাহে আচলতে এইটো মুখ্য দুৰ্বলতা আৰু শক্তিটো ক'বলৈ গ'লে মই যিমান পাৰোঁ ইমান পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰোঁ যদিও মই ৰিপিটেডলি 3বাৰ ধৰক এই পৰীক্ষাটোত দিছোঁ বিফলতাৰ সন্মুখীন হৈছোঁ কিন্তু যিমান পাৰি পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰোঁ আৰু এই পজিটিভিটিটোৱে মোৰ চালিকা শক্তি বুলি মই আচলতে ভাবোঁ আমি আৰু এটা কথা পাতোঁ হয় যে এতিয়া মোবাইলৰ যুগ বুলি কোৱা হয় মোবাইলটো আপোনাৰ একদম এবছৰ বয়সৰ ল'ৰাৰ পৰা কেঁচুৱাৰ পৰা একদম বৃদ্ধলৈকে সকলো হাতত মোবাইলটো লাগিবই যদি আমি আগতে ক'ৰবাত যাওঁ আমি ভাত খাই যাওঁ আজিকালি মানুহে মোবাইলটো চাৰ্জ দিবলৈ যায় মোবাইলটো চাৰ্জ আছে নে নাই চাই যাওঁ তেনেকুৱা এটা পৰিৱেশ হ'ল বাকী সৰু ল'ৰা ছোৱালীবিলাক কি হয় একদম মানে জলপান খুৱাওঁতে ভাত খুৱাওঁতে মোবাইলটো চোৱাই খাই দিয়া ধুনীয়াকৈ খাই দিয়ে মাক বাপেকৰ টেনশ্যন নাই ল'ৰা ছোৱালীও খালে পেট ভৰিলে খতম কিন্তু আল্টিমেটলি গৈ গৈ কি হয় ল'ৰা ছোৱালীবিলাক এডিক্টেড হৈ যায় মোবাইলটোৰ প্ৰতি তো মোবাইলটো এৰিব নিবিচৰা হৈ গৈছে তো সেইটো কৰোঁতে কৰোঁতে ল'ৰা ছোৱালীবিলাক কি হৈছে এতিয়া আপুনি পঢ়া শুনা কমি গৈছে আকৌ যদি চাবলৈ যাওঁ কি হৈছে আজিকালি আকৌ শিক্ষাবিলাক মানে অনলাইন হৈছে স্কুলৰ পৰাও অনলাইনত মোবাইলত দিব কলেজৰ পৰাও মোবাইলত দিব বা নিদিলেও মোৰ ল'ৰা ছোৱালীবিলাকে কি বুলি কয় যে মোৰ মোবাইল এটা লাগে অনলাইন ক্লাছ আছে মই কুৱেশ্যনবিলাক তাত দিছে বা হোৱাটছএপত আহিছে মই লিখিব লাগে কিন্তু ল'ৰাই হোৱাটছএপত লিখিছে নে সি বেলেগ গেমেই খেলি আছে নে বেলেগ ৰিলছে চাই আছে সেইটোতো মাক বাপেকে নাজানে তো সেই মোবাইলৰ যিটো প্ৰভাৱটো বা ইম্পেক্টটো ইমান বেয়া ধৰণৰ মানুহৰ মাজত পৰিছে যাৰ কাৰণে আমি ফেচ টু ফেচ আই কণ্টেক্টত কথা নপতা হ'লো এখন ঘৰতে 5জন মানুহ বহি থাকে 5টা মোবাইল লৈ বহি থাকে বৰ বেলেগ পৰিৱেশ তো সেইটোৰ ওপৰত আপুনি কিবা ক'বলগীয়া আছে নেকি আপুনি খুব আচলতে গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা কৰিছে আৰু এইটো মই ভাবোঁ যে গোটেই দশকটোৰ ভিতৰতে এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে মোবাইল এডিকশ্যন মই আজি কেমেৰাৰ আগত অকপতে স্বীকাৰ কৰিম যে মোৰো অকণমান মোবাইল এডিকশ্যন আছে যেতিয়া ক'ৰবাত বহি থাকোঁ এই ৰিলছ বা শ্বৰ্টছ বুলি কয় যে এনেকে চাই গৈ থাকোঁ এই কেতিয়া এঘণ্টা পাৰ হ'ল কেতিয়া 2 ঘণ্টা পাৰ হ'ল গমেই নাপায় আৰু এতিয়া ধৰক যিসকল 2024 পিছত জন্ম হ'ব তেওঁলোকক নাম দিছে এতিয়া জেনেৰেশ্যন বিটা মানে এওঁলোক এতিয়া AI অবিহনে মানে এওঁলোকৰ লাইফষ্টাইলটো কমপ্লিটে নহ'ব এনেকুৱা ধৰণৰ এটা ধাৰণা কৰা হৈছে আৰু মোৰ যিমান দূৰ মনত আছে অক্সফৰ্ড ইউনিভাৰ্চিটি এটা শব্দ ৰাখিছে সেইটো হৈছে ব্ৰেইন ৰট ব্ৰেইন মানে মগজু ৰট মানে ধৰক গেলি যোৱা বা নষ্ট হৈ যোৱা এইটোৰ বোলে আপোনাৰ বছৰটোৰ ভিতৰত এটা মানে শব্দ বা ৱৰ্ড অফ দ্য ইয়েৰ বা তেনেকুৱা ধৰণৰ এটা মই অকণমান পাহৰিছোঁ ব্ৰেইন ৰট এই গোটেই আমাৰ যে অনলাইন কণ্টেণ্টটো আমি খুব চাই থাকোঁ
বা মোবাইল এডিকশ্যন আছে এই গোটেই বস্তুৰ ওপৰতে তেওঁলোকে এই শব্দটো ৰাখিছে আৰু যিটো সৰু ল'ৰা ছোৱালী ক'লে খুব গুৰুত্বপূৰ্ণ কিন্তু মই দেখিছোঁ বহুত যে মোবাইলটো নহ'লে ভাত নাখায় বা মোবাইলটো লাগে আৰু মোবাইলটো চাই থাকোঁতে কি হয় বিশেষকৈ শ্বৰ্টছ চালে এটা চাবচোন আপুনি শ্বৰ্টছ বা ৰিল আমি যদিও এই ভিডিঅ'খিনি আজি কোনোবাই হয়তো মোবাইলতে চাব তথাপিও ইয়াৰ যিহেতু এটা বস্তু যেনেকৈ ধৰক ভালো যিমান আছে বেয়াওতো আছে গতিকে আমাৰ যিটো এটেনশ্যন স্পেন বুলি কয় সেই এটেনশ্যন স্পেনটো কমি যায় আমি খুব মানে ধৰক মনোযোগ দি এটা বস্তু 15 ছেকেণ্ডহে চাব পাৰোঁ কাৰণ আমাৰ ৰিলবিলাক তেনেকৈ ডিজাইন কৰা থাকে যে 15 ছেকেণ্ড বা 20 ছেকেণ্ডৰ ভিতৰত গোটেই কাহিনীটো আমি গম পাবই লাগিব গতিকে ভাবোঁ ভাল ৰিলছো বহুত আছে কিন্তু ইয়াৰ নিগেটিভ এফেক্ট মানে সাংঘাতিক গতিকে ভাবোঁ যে আহিব লগা দিনবিলাকত আমাৰ যিসকল গাৰ্জেন আছে যিসকল ধৰক অকণমান এতিয়া বুজিব পৰা হৈছে যে এই গোটেই মোবাইল এডিকশ্যনৰ যিটো কুপ্ৰভাৱ আছে তাৰ ওপৰত অলপ হয়তো চিন্তা চৰ্চা কৰা উচিত নহ'লে ব্ৰেইন ৰটৰ নিচিনা এটা শব্দ মানে ধৰক ইমান এখন অভিধানে আজি উলিয়াই নিদিয়ে আৰু আমি নিজেও কম বেছি পৰিমাণে গোটেই বস্তুটোৰ চিকাৰ যেনেকৈ আপুনি ক'লে যে আগতে ভাত খোৱাৰ আগতে মানুহে হাত মুখ ধুই আহে এতিয়া কিন্তু মোবাইলটো চাৰ্জত লগাইহে আহে গতিকে খুব এটা চিন্তা কৰিবলগীয়া বিষয় আৰু কিন্তু সহায়ো কৰিছে মোকো সহায় কৰিছে ডিজিটেল ডিভাইচে কাৰণ মই এজন ৱৰ্কিং এক্সপেৰিয়েণ্ট আছিলোঁ মই কামো কৰি আছোঁ মোৰ যদি মোবাইল বা আইপেড বা ধৰক কম্পিউটাৰ এটা নাথাকিলেহেঁতেন মই অনলাইন ক্লাছ এক্সেছে কৰিব নোৱাৰিলোহেঁতেন টেষ্ট চিৰিজ ল'ব নোৱাৰিলোহেঁতেন ভিডিঅ' চাব নোৱাৰিলোহেঁতেন গতিকে ভাবোঁ যিকোনো বস্তুৰ এনেকৈ ভাল বেয়া দুটা দিশ আছে এই মোবাইলৰ লিমিটেড আচলতে হ'ব লাগে ইউজটো আৰু যিমান পাৰি বেয়া দিশটো এলিমিনেট কৰিব লাগে আমি যিমান পাৰি একেবাৰে আঁতৰাই দিবতো নোৱাৰোঁ কাৰণ আমি ধৰক এইটো এটা বৰদান হয় AI বা ধৰক এটা বিজ্ঞানৰ এটা অৱদান হয় সেইটো আমি এৰাই চলিব নোৱাৰোঁ কিন্তু জুডিচিয়াছ ইউজ হ'ব লাগে আচলতে গতিকে মই এইটো কথাত ভাবোঁ যে সকলোৱে সজাগ হোৱা উচিত আৰু সময় একেবাৰে সমাগত মানে নহ'লে ইয়াৰ পিছত আমাক মোবাইলটোহে কণ্ট্ৰল কৰিব আমি মোবাইলটো কণ্ট্ৰল নকৰিম খুব ভাল লাগিলে আপোনাক কথা পাতি এনেকুৱা লাগিছে মানে যে আপোনাক এৰিয়ে নিদিম আৰু বহুত কথা ক'বলগীয়া থাকিলে হয়তো আপোনাৰো থাকিব লাগিছে ক'বলগীয়া বাৰু আকৌ পাতিম আমি কেতিয়াবা কথা সময় নহয় জানো নিশ্চয় পাতিম এনে কেনেকুৱা লাগিলে আমাৰ প্ৰগ্ৰামটো লৈ প্ৰথমে শব্দবৃক্ষৰ পৰিয়ালৰ লগত জড়িত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষভাৱে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেই এটা সুন্দৰ অনুষ্ঠানত এটা সুন্দৰ অভিজ্ঞতা প্ৰদান কৰাৰ কাৰণে আৰু খুবেই ভাল লাগিলে এটা খুব পজিটিভ ভাইবছ আছে ৰুমটোত যেতিয়াই সোমালো ভাবিলো যে খুব মানে এটা বাহিৰত খুব ঠাণ্ডা চাগে 11-12 ডিগ্ৰী ঠাণ্ডাত কপি যেতিয়া ৰুমটোত সোমালোহি মোৰ ইমান দিনৰ পৰা কাহি আছিলো কাহটো অকণমান ভালেই হৈ গ'ল ইমান দেৰি কাহ এটাও মৰা নাই গতিকে ভাবিলো খুব এটা পজিটিভ এনাৰ্জি আছে ৰুমটোত আৰু এই পজিটিভিটিটো আগবাঢ়ি লৈ আপোনালোকে আগবাঢ়ি থাকক আৰু আপোনালোকৰ পৰিয়ালৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগতে আমাৰ যিসকল ভিউৱাৰ্ছ বা চাই আছে তেওঁলোককো নতুন বছৰৰ লগতে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু সকলোৱে কামত লাগি থাকক ভাল হওক সকলোৰে তাকে কামনা কৰিছোঁ আৰু আশীৰ্বাদ কৰিব সকলোৱে যাতে ভালদৰে আগবাঢ়ি যাব পাৰোঁ ভৱিষ্যত জীৱনত আমাৰ ফালৰ পৰা অকণমান মৰম আপোনালৈ যাচিছোঁ আপোনাৰ দিন ভাল হওক মানে দিনবিলাক ভাল হওক শুভেচ্ছা জনাইছোঁ অনাগত দিনত ভাল ভাল কাম কৰক ৰাইজ আপুনি যেনেকৈ এতিয়া আপোনাক লৈ পেলাই আমাৰ তিনিচুকীয়াই গৌৰৱ কৰিছে অনাগত দিনতো গৌৰৱ কৰক আমি সেইটো আশা কৰিছোঁ আমাৰ দৰ্শকসকলক অনুৰোধ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব যিহেতু আমি ইয়াত বহুতবিলাক দৰকাৰী কথা উত্থাপন কৰিছোঁ আৰু আমাৰ সেউজ দহোটীয়া ডাঙৰীয়াই কেনেদৰে তেওঁ অধ্যয়ন কৰিছিল কিমান কষ্টৰ মাজেৰে গৈ সময়ক সদব্যৱহাৰ কৰি আজি তেওঁ য'ত উপনীত হৈছেহি সেই যিটো যাত্ৰা সেই যাত্ৰাৰ বিষয়ে আপোনালোকে জানিব পাৰিব আপোনালোকৰ নতুন প্ৰজন্মই জনাৰ লগতে আপোনালোকৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকেও জানিব পাৰিব সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু আমাক যি মৰম কৰি আছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনোৱাৰ লগতে আমাৰ শব্দবৃক্ষক আপোনালোকে মৰম কৰি থাকিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ নমস্কাৰ ধন্যবাদ নমস্কাৰ